हेलो फ्रेंड्स की खबर आपनालोक सकलोके केजी विलेज लाइफस्टाइल चेनेলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই এটা পবিত্ৰ জেগালৈ আহি আছো। এই পবিত্ৰ জেগা বুলি কোনো নামঘৰ বা মন্দিৰলৈ নহয়। আজি মই আহি আছো গোলাঘাট জিলাতে থকা সকামৰুৱা গাঁৱৰ ঐতিহাসিক বৰগুৰি সমন্বয়স্থলীলৈ। আজি এই সমন্বয়স্থলীতে মানে ভক্তি অনুষ্ঠানটো আৰম্ভ কৰে দিয়ে। ডাঙৰ পুৰণা বৰগছ আছে, বহুত বছৰীয়া বৰগছ আছে। এই বৰগছজোপাৰ তলতে বিভিন্ন জেগাৰ দূৰণি মানুহ আহি এই জেগাতে চাকি বন্তি জ্বলাই নিজৰ মনোকামনা পূৰ্ণ কৰিবৰ কাৰণে আহে। আৰু আমিও সেই হিচাপতে ওলাই আহিছোঁ। মোৰ দাদা আহিছে আৰু দাদাৰ ছোৱালীজনী আহিছে। অৱশ্যে অকণমান দেৰি হ'ল, তথাপিও দেখুৱাম ভিডিঅ'টো যোগেদি নি চাব জেগাডোখৰনো কেনেকুৱা। তাত কোনো মন্দিৰ নাই, বৰগছজোপাই আছে। বৰগছজোপাৰ তলতে অজস্ৰ সমাগম হয় আৰু তাতে সকলো ৰাইজকে তাত এই ভাত বিতৰণ কৰি দিয়া হয়। তো ফ্ৰেণ্ডছ, তো অৱশেষত আমি আহি এই বৰগুৰি সমন্বয়স্থলীত পাইছোঁহি। মোৰ লগত আছে ইয়াৰ পিছফালে দীপংকৰ 1M ব্লগ, পিছফালে আছে মোৰ দাদা। এই ঐতিহাসিক বৰগুৰি সমন্বয়স্থলীত ভোগ দিয়া অনুষ্ঠানত উপস্থিত আছে কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া, লগতে স্থানীয় বিধায়ক মৃণাল শইকীয়াদেৱ। ফ্ৰেণ্ডছ, এয়া চাওক, এই ঐতিহ্যমণ্ডিত বৰগুৰি সমন্বয়স্থলীত এয়া ভোগ দিয়া পৰ্ব আৰম্ভ কৰিবলৈ লৈছে। এয়া চাওকচোন, আপোনালোকক যিমানটো সম্ভৱ পাৰোঁ, যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰোঁ কেনেধৰণে দিছে। এইজোপাই হৈছে বৰগছজোপা। এই বৰগছজোপাৰ তলতে এই ভোগ ভাগ অৰ্চনা কৰা হয়। এয়া চাওক, ভকতসকলে এই ভোগ ভাগ আগবঢ়াবৰ কাৰণে যা যোগাৰ কৰি আছে। চাওকচোন, আজি এই ভোগ ভাগে সকলো ৰাইজ একত্ৰিত হৈ ইয়াতে এভাগি খোৱা এই ধূপ দীপ আৰু টকা লাগে এভাগি ভোগ দিনৰ প্ৰভুৰ ওচৰত অৰ্চনা কৰি পেলাই আমি সকলোৱে ইয়াতে গলে বস্ত্ৰ বান্ধি সেৱা ধৰিছোঁ। দেখিছে বন্ধুসকল, এয়া অৱশেষত মেইন গছৰ ওচৰত ভোগ দি পেলাই এয়া ৰাইজৰ কাৰণে ভোগ বিতৰণ কৰিবলৈ ইয়াত ব্যৱস্থা কৰা হৈছে। তো এয়া সকলো ভক্তবান ৰাইজে এই ভোগ ভাগ গ্ৰহণ কৰিবৰ কাৰণে ইয়াত এনেদৰে শাৰী পাৰি আছে। চাওকচোন, হেল্ল' ফ্ৰেণ্ডছ, আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।
আৰু লগতে যদি কোনোবাই মোৰ এই চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে আপোনালোকেও এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো অল কৰি ৰাখিব যাতে মই আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যনবিলাক পাই যায়। তো বাই বাই ফ্ৰেণ্ডছ।